দক্ষিণ হালমাৰাৰ বুচাইমাৰীত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ ভয়ংকৰ তাণ্ডৱ। দক্ষিণ হালমাৰাৰ পৰা গুৱাহাটীলৈ আৰু অসম তথা মেঘালয় ৰাজ্যৰ বিভিন্ন ঠাইলৈকে অহা যোৱা কৰাৰ একমাত্ৰ ঘাইপথ ব্ৰহ্মপুত্ৰ নদীৰ কৰাল গ্ৰাসত বিধ্বস্ত হৈ যাতায়াত বিচ্ছিন্ন হৈ পৰে। হাজাৰ হাজাৰ বিঘা মাটি আৰু শ শ পৰিয়ালৰ বাসগৃহ, চৰকাৰী প্ৰতিষ্ঠান, কাৰ্যালয়, বাটপথ, দোকান পোহাৰ ব্ৰহ্মপুত্ৰ নদীৰ বুকুত জাহ যোৱাত ভূমিহীন হৈ পৰিছে হাজাৰ হাজাৰ ৰাইজ। শিক্ষা লাভৰ পৰা বঞ্চিত হৈ পৰিছে বহুতো ছাত্ৰ ছাত্ৰীয়ে। সেয়েহে হাহাকাৰত ভুগিছে সৰ্বসাধাৰণ ৰাইজ। সমাগত আগন্তুক বিধানসভা নিৰ্বাচন, চকুমুদা কুলিৰ ভাৱত জনপ্ৰতিনিধি উচিত প্ৰত্যুত্তৰ দিয়াৰ ভাবুকি ৰাইজৰ। অতি সোনকালে বুচাইমাৰী তথা দক্ষিণ হালমাৰা ফকীৰগঞ্জৰ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ চিৰস্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে গৰাখহনীয়াগ্ৰস্ত পৰিয়ালক সহায়ৰ হাত আগবঢ়াবলৈ মুখ্যমন্ত্ৰীলৈ দাবী উপস্থাপন। উক্ত সন্দৰ্ভত এই প্ৰতিবেদন। দক্ষিণ হালমাৰাৰ পৰা আকছাদুৰ ৰহমানৰ ৰিপৰ্ট, এন টাইম। যি গৰাখহনীয়া হৈ আছে, যাতায়াত বিচ্ছিন্ন হৈ আছে। হয়, আমি আজি অতি দুখেৰে আপোনালোকক জনাওঁ যে আমাৰ এই বৃহত্তৰ অত্ৰ অঞ্চলত বৰ্তমান ব্ৰহ্মপুত্ৰ গৰাখহনীয়া যি ৰূপ ধাৰণ কৰিছে অতিকে ভয়াৱহ আৰু বিপদজনক। আজিৰ এই মুহূৰ্ততো বুচাইমাৰী অত্ৰ অঞ্চলত ব্ৰহ্মপুত্ৰ গৰাখহনীয়াই এক তাণ্ডৱ সৃষ্টি কৰিছে। মানুহৰ যি হাহাকাৰময় পৰিৱেশ সৃষ্টি হৈছে আমাৰ অত্ৰ অঞ্চলত, হয়তো আপোনালোকে ভাবিব নোৱাৰিব এনেকুৱা এটা পৰিস্থিতি হৈছে। ফকীৰগঞ্জৰ যি বুচাইমাৰী অঞ্চল, যি বুচাইমাৰী অত্ৰ অঞ্চলৰ সকলোৱে জানে যে আমাৰ যাতায়াত যোগাযোগৰ একমাত্ৰ মেইন ৰোড, এই ৰোডৰ ওপৰত আমি নিৰ্ভৰ কৰি আমি অত্ৰ অঞ্চলৰ ৰাইজে যোগাযোগ কৰোঁ। সেই অঞ্চলখিনিও আজি ব্ৰহ্মপুত্ৰ নদীৰ কৰাল গ্ৰাসৰ সন্মুখীন হৈ আজি ব্ৰহ্মপুত্ৰ নদীত বিলীন হৈ আছে। অথচ আমাৰ নিৰ্বাচিত জনপ্ৰতিনিধিসকল তেওঁলোকে চকুমুদা কুলিৰ ভাও ধৰি আছে। আমি চৰকাৰ, প্ৰশাসন, ৰাজনৈতিক নেতাসকলক আমি আহ্বান জনাইছোঁ যে তেওঁলোকৰ যদি অকণো দায়বদ্ধ আছে আমাৰ ৰাইজৰ প্ৰতি, আমাৰ সৰ্বসাধাৰণ ৰাইজৰ প্ৰতি, আমি গৰাখহনীয়া কবলিত পৰা ব্যক্তি, আমি নিজেই 2-3 বা 4 বাৰকৈ ব্ৰহ্মপুত্ৰ নদী কবলত গ্ৰাস সন্মুখীন হৈছোঁ। আপোনালোকে পিছফালে অত্ৰ অঞ্চলত আমাৰ প্ৰতিজন মানুহক সুধিব, প্ৰতিজন ব্যক্তি 5 বাৰ, 7 বাৰ, 10 বাৰকৈ ব্ৰহ্মপুত্ৰ নদীৰ কৰাল গ্ৰাসত পৰিছে। আৰু যিজন ব্যক্তি, যিজন ৰাজনৈতিক নেতাই আমাৰ অত্ৰ অঞ্চলত নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা আহে, তেওঁলোকে প্ৰথম প্ৰতিশ্ৰুতি তেওঁলোকে দিয়ে যে আমি আপোনালোকৰ ব্ৰহ্মপুত্ৰ গৰাখহনীয়া পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ ব্যৱস্থা কৰিম। কিন্তু তেওঁলোকৰ যে এই প্ৰতিশ্ৰুতি কেৱল ভেক ভাওনা, কেৱল মিছা প্ৰতিশ্ৰুতি, সেই কথা আমাৰ স্পষ্ট হৈ পৰিছে। কাৰণ আমি বিগত দিনত আমি